হেল্ল' ফ্ৰেণ্ড সকলোকে মোৰ ভিলেজ কুকিং JSD আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱত বানপানী কেনেকুৱা আৰু মই আজি আমৰ টক বনাইছোঁ। আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব। ইমান পানী আহি আছে, খুব ভয়ংকৰ বানপানী হৈ আছে, একদম গোটেইফালে পানী। ঘৰত বানপানী হোৱাৰ বাবে এইটো ৰাস্তাটো কাটি দিছে। এইটো মাছ ধৰি আছে, দেখিবলৈ পাইছে, বহুত মাছ পোৱা যায়, বানপানীৰ মাছ দেখিবলৈ পাব, দেখুৱাইছে। কিমান ধুনীয়া ধুনীয়া মাছ, খাবলৈ খুব টেষ্টি হয় যিহেতু বানপানীৰ মাছ। এতিয়া আহক ৰাস্তাটো কেনেকুৱা বানপানী হৈছে দেখুৱাম। গাঁৱত যোৱা ৰাস্তা দেখিবলৈ পাইছে, গোটেই ৰাস্তাতে পানী একদম কি ক'ব আৰু যোৱাই নাযায়, ইমান পানী হৈছে। দেখিবলৈ পাইছে গোটেই পানী একদম বিধান নষ্ট হৈ গৈছে পথাৰত। একদম ভয় লগা পানী, ৰাস্তাটো ইমান ঢাল যাই আছে। এতিয়া মই ঘৰ আহি পালোঁ বানপানীৰ মাজেৰে। এতিয়া ঘৰ আহি পালোঁ, দেখিবলৈ পালে বানপানী দেখুৱালোঁ কেনেকুৱা বানপানী হৈছে, সকলো ফালে বানপানী। এতিয়া দূৰত দেখিবলৈ পাইছোঁ মোৰ ভাতিজিটো খেলি আছে, তাৰ লগত অলপমান পানীত খেলিম, তাৰপিছত টকটো বনাম, ঠিক আছে। পানীৰ মাজত এটা চেলফি ভাতিজিৰ লগত। এতিয়া অলপমান এনজয় কৰিলোঁ, সকলো হৈ গ'ল। এইবাৰ টক বনাম। দেখিবলৈ পাইছে আমৰ টক বনাম। এতিয়া মই বাকলিবিলাক কাটি পেলালোঁ। এতিয়া সৰু সৰুকৈ কাটি ল'ম। আমৰ টক খাবলৈ খুব টেষ্টি লাগে ন? মই খুব ভাল পাওঁ আমৰ টক খাবলৈ। এতিয়া হৈ গ'ল কটা। কেৰাহীটো মই গৰম দিছোঁ, ইয়াতে এতিয়া 1 চামুচ তেল দিছোঁ। এতিয়া মোৰ কেৰাহীটো গৰম হৈছে, ইয়াতে এটা শুকান জলকীয়া দিম, আপোনালোকে বেছিকৈও দিব পাৰে জ্বলা যদি ভাল পায়। এটা শুকান জলকীয়া দিলোঁ। এতিয়া অলপমান দিম পাঁচফোৰণ আৰু 1/2 চামুচ দিছোঁ গোটা সৰিয়হ। গোটা সৰিয়হটো দিলোঁ 1/2 চামুচ। এতিয়া মই আমটো দিম, যিহেতু কেৰাহীটো গৰম হৈছে, আমটো দিলোঁ। আমৰ টকটোক কালাৰ আহিবৰ বাবে আপোনালোকক এটা টিপ দেখুৱাম। এতিয়া মই ঘাটি দিছোঁ। এতিয়া দিব লাগিব ইয়াতে অলপমান হালধি আৰু অলপমান নিমখ, যিহেতু আমি মিঠা বনোৱাম সেইকাৰণে অলপমান নিমখটো দিছোঁ, মিঠা টক হ'ব। এতিয়া আৰু ঘাটি দিম। এতিয়া অলপমান সময় ঘাটি থাকিব লাগিব। আপোনালোকক আগতে এটা কথা কৈছিলোঁ, কালাৰটো আহিবৰ বাবে মই চেনি দিছোঁ 3 চামুচ। এইটো হৈছে মেইন টিপছ, কাৰণ চেনিটো আমি আগতে দিলোঁ। কালাৰটো দেখিবলৈ পাব, ইমান ধুনীয়া কালাৰ হ'ব। আপোনালোকে যদি আমৰ টক বনায় এনেকৈ চেনিটো দিব, খাবলৈও টেষ্টি হয় আৰু কালাৰটো খুব ধুনীয়া হয়। এতিয়া অলপমান ঢাকি দিম। এতিয়া অলপমান ঢাকি দিছোঁ। এতিয়া চাইছোঁ, দেখিবলৈ পাইছে ইমান ধুনীয়া কালাৰ আহিছে। ইয়াতে এতিয়া আমবোৰ সিদ্ধ হ'বৰ বাবে এবাটি পানী দিম, যাতে আমবোৰ ভালকৈ সিদ্ধ হয়। দেখিবলৈ পাইছে কিমান ধুনীয়া কালাৰ আহিছে, আৰু পিছত আহিব। এতিয়া ঢাকি থ'ম আমবিলাক যাতে ভালকৈ সিদ্ধ হয়। এতিয়া চাইছোঁ, এতিয়া অলপমান ঘাটি দিব লাগিব। টেপটো ৰেডি হৈছে, অলপমান এনেকৈ ভালকৈ ঘাটি দিব লাগিব। এতিয়া টক ৰেডি হৈ গ'ল। আপোনালোকে দেখিবলৈ পালে মই কেনেকৈ টক বনালোঁ, খুব খাবলৈ টেষ্টি হয়। আপোনালোকে এনেকৈ বনাই খাবচোন, আৰু কেনেকুৱা হয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' বনাবলৈ ভাল লাগে। আজিলৈ আহিছোঁ, পিছত আকৌ লগ পাম আৰু এটা ৰেচিপিৰ সৈতে। বাই।